নমস্কাৰ জেডি নিউজৰ সমূহ দৰ্শকক জনাবলৈ লৈছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো অহাকালিলৈ ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। হয় আপুনি ঠিকেই শুনিছে। ইতিমধ্যে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট ইতিমধ্যে ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে টুইটাৰ হেণ্ডেলত এটি বিশেষ পোষ্ট আপলোড দিছে আৰু সেই পোষ্টটোত অতি স্পষ্টভাৱে লিখা আছে যে অহাকালিলৈ ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 10টাকৈ ৱেবছাইটত। সদুশেষত জেডি নিউজৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰ জনাইছোঁ এই মুহূৰ্তত বিতংভাৱে সবিশেষ কিয়নো অহাকালিলৈ ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ফেচবুকৰ জৰিয়তে সকলো পৰীক্ষাৰ্থীক ইতিমধ্যে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। যিহেতু বহুতো পৰীক্ষাৰ্থীৰ মনত এটাই প্ৰশ্ন আছিলে যে ৰিজাল্ট কেতিয়া দিব আৰু সদুশেষত বহুতো জল্পনা কল্পনাৰ অন্তত অৱশেষত শিক্ষা সংসদে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে অহাকালিলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব বুলি। যদিহে তোমালোকে মই কোৱা এই কথাবোৰ বিশ্বাস কৰা নাই তেন্তে তোমালোকে স্ক্ৰীনত দেখি থকা এই পোষ্টটোলৈ মন কৰা আৰু এই পোষ্টটোত অতি স্পষ্টভাৱে উল্লেখ আছে যে অহাকালিলৈ ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু এই পোষ্টটো কিমান সঁচা আৰু কিমান মিছা পৰৱৰ্তী সময়ত সেয়াহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।